একাগ্ৰতা আৰু কিবা এটা কৰাৰ হাবিয়াস থাকিলে সফলতা অৰ্জনত একো কাৰকেই যে বাধা হ'ব নোৱাৰে। ইয়াকে প্ৰমাণ কৰিছে ৰহাৰ টাঙোন মৰাৰ এজন যুৱকে। শাৰীৰিক বাধাক নেওচি সাহিত্যৰ ক্ষেত্ৰখনত সফলতা বুটলিবলৈ সক্ষম হৈছে টাঙোন মৰাৰ এইজন বিশেষভাৱে সক্ষম যুৱক মুকুট বৰা। কবিতা লিখা আৰম্ভ কৰা বুলি ক'লে বিশেষকৈ ক'বলৈ হ'লে মই যেতিয়া হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আছিলোঁ তেতিয়াৰ পৰা মই কবিতা লিখিবলৈ লৈছিলোঁ। কিছুমান কবিতা প্ৰকাশ পাইছে, কবিতা আলোচনী পেপাৰ পত্ৰে ওলাইছে। তাৰ ভিতৰত ক'বলৈ গ'লে তৃষ্ণাতুৰ বিন্দু গুৱাহাটীৰ পৰা প্ৰকাশিত, নগাঁৱৰ পৰা প্ৰকাশিত ৰমাংগন, তাৰপিছত আমাৰ নলবাৰীৰ পৰা বাসনা সাহিত্য গোষ্ঠীৰ তত্বাৱধানত ওলোৱা সন্ধান কাকততো বিভিন্ন কবিতা ওলাইছে মোৰ। সম্প্ৰতি মুকুট ব্যস্ত কবিতা, গল্প, প্ৰবন্ধ, নাট্য চৰ্চাৰ জগতখনত। নিজৰ সৃষ্টিৰাজিৰে সাহিত্যৰ জগতখনত এক স্থান দখল কৰিবলৈ সক্ষম হোৱা যুৱকজনৰ বৰ্তমানৰ সাৰথি এই হুইল চেয়াৰখন। টাঙোন মাৰাৰ মোহন বৰাৰ পুত্ৰ মুকুটে শৈশৱতে হেৰুৱাইছিল দুভৰিৰে খোজ কঢ়াৰ ক্ষমতা। শৈশৱতে খোজ কঢ়াৰ ক্ষমতা হেৰুৱাৰ পাছতো মুকুট হতাশাগ্ৰস্ত নহৈ দেখুৱালে এক অতুলনীয় দৃষ্টান্ত। এই ক্ষেত্ৰতে মই আগবাঢ়িব খুজিছোঁ, কাৰণ শাৰীৰিকভাৱে যদিও কিন্তু তথাপিও মনৰ বলত মই তাকে ক'ব বিচাৰিছোঁ আৰু এটা বাৰ্তা দিব খুজিছোঁ আজি সমাজলৈ, যে আমি সমাজে এনেকুৱা হ'ব লাগিব যে আমি যিসকল বিশেষভাৱে সক্ষম লোক আছে তেওঁলোকক আমি অৱহেলা নকৰি তেওঁলোকৰ যদি সহায় সহযোগিতা কৰোঁ আৰু মানসিক হিচাপে প্ৰেৰণা যোগাওঁ, তেনেহ'লে তেওঁলোকৰ বহুত এনেকুৱা লুকাই থকা প্ৰতিভা আছে, যি প্ৰতিভাৰ ফলত সমাজৰ উৎকৰ্ষ সাধন কৰিবলৈ তেওঁলোকে সক্ষম হ'ব। প্ৰচণ্ড আত্মবিশ্বাসৰ অধিকাৰী মুকুটে শাৰীৰিক অক্ষমতাক নেওচি উচ্চতৰ মাধ্যমিক পৰ্যন্ত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱাৰ লগতে প্ৰায় ৩০০ৰো অধিক কবিতা সমান্তৰালকৈ গল্প, প্ৰবন্ধ আদি ৰচনাৰে সাহিত্যৰ ক্ষেত্ৰখনত এক সবল খোজ পেলাবলৈ সক্ষম হৈছে। ভিন্ন আলোচনীত প্ৰকাশিত মুকুটৰ ৰচনাই বুটলিবলৈ সক্ষম হোৱাৰ লগতে বিভিন্ন পুৰস্কাৰ আজুৰি আনিছে যুৱকজনে। বৰ্তমান মুকুট হৈ পৰিছে আন বহুজনৰ বাবে প্ৰেৰণাৰ উৎস। ৰহাৰ পৰা কুঞ্জ কাকতি ৰিপৰ্ট, ভাল খবৰ।